মানে বন্ধুসকল উপাৰ্জনটো অকল মোৰ উপাৰ্জনটো কমি গৈছে আৰু খৰচা বাঢ়ি গৈ আছে সেইকাৰণে মোৰ মানে অৱস্থা নাইকিয়া হৈ গৈছে এতিয়া কি কৰিম কি নকৰিম ভাবি মই মানে ঘৰৰ কিছুমান চিষ্টেম বদলি কৰি দিছোঁ মানে এতিয়া মানে আৰু এটা কাম কৰিছোঁ গম পাইছে নাই আহক দেখুৱাই দিওঁ আপোনালোকক আহক মানে আমাৰ মাইনা পোৱালি কেইটামান আনিলোঁ নহয় মানে কয়লা পুহিব লৈছোঁ কেইটামান আনিছোঁ তাককে এইকেইটা তাৰ কাৰণে ব্যৱস্থা কৰিছোঁ এইবিলাকো বনাব লাগিব নহয় অকলটো আনি থ'লেই নহয় দানা দিব লাগিব পানী দিব লাগিব সেইকাৰণে মই এইবিলাক যোগাৰ কৰিছোঁ এইবিলাক যোগাৰ কৰিছোঁ তাৰপিছত মানে কি ক'ম আপোনালোকক মোৰ মানে একেবাৰে আজৰি নাই আৰু মাথা নষ্ট হৈ গৈছে মোৰ একেবাৰে অকল আজি বহুত দিনৰ মূৰত মই আপোনালোকলৈ বুলি এটা ভ্লগ বনাবলৈ লৈছোঁ কিন্তু কথা হ'ল মই আৰু এই ঘৰ দেখিছে নহয় মই আপোনালোকক সদায় দেখাই আছোঁ এই ঘৰত আৰু মই নাথাকোঁ মানে মই বেলেগলৈ গৈ আছোঁ ক'ত থাকিম মই আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আহক মানে এতিয়া মই ক'লৈ আহি আছোঁ কি কথা কি বতৰা মই আপোনালোকক সকলো দেখাই আছোঁ আৰু বন্ধুসকল দেখিছে এয়া গোটেই মানে ভাগি ছিগি অৱস্থা নাইকিয়া হৈ গৈ আছে আৰু মানে এই অৱস্থা এয়া দেখিছেনে এখন দুৱাৰ মানে ভাঙি পিনি পৰি গ'ল আৰু এই গোটেই ভাঙি এই লাইট চাইট লৈ গুচি গ'ল এই লাইট চাইট লগাই লৈ গুচি গ'ল মানে চোৰে নিছে সঁচা কথা ক'ব লাগে চোৰে নিছে আৰু এখন লিপিব লাগে এইবিলাক মানে লিপিব লাগে তাৰপিছত গোটেই হাবি হৈ আছে এইবিলাক গছ বন চাফ চিকুণ কৰি আৰু এই ৰুমটোতে মই থাকিম আৰু এইটো খুব ধুনীয়াকৈ মানে লিপিব লাগিব আৰু এয়া মই মাটি খচিম এডোখৰত মই চিকুণাই থৈ কৈছোঁ এডোখৰত ধুনীয়াকৈ লিপি খুচি মানে ঠিক কৰিবলৈ মাটি গেলাইছোঁ আৰু বন্ধুসকল মানে আৰু কেইজনমান মোৰ বন্ধু মানে ভাইটি হয় মোৰ বন্ধু লেখিয়াই তেওঁলোক আহিছে কি কৰিব কি নকৰিব সকলো আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো অকণমান ভাল হ'ব আপোনালোকে কণ্টিনিউ কৰি থাকক ইণ্ট্ৰ'টো দিয়াই নাই নহয় বন্ধুসকল আপোনালোকে চাই আছে খগেনছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আজি ভিডিঅ'টো মানে অলপ বেলেগ ধৰণৰ হ'ব নে কি কোৱা বেলেগ ধৰণৰ নহ'ব জানো যিটো গম নাপায় জনাই আছোঁ নহয় জানো মানে এই ভাইটিটো যে দেখিছে তোমাৰ পইচাটো দি দিয়া নমস্কাৰ মোৰ নাম শ্ৰী মৃদুল হাজৰিকা হয় এওঁ সতি মিলি মানে ইয়াত এটা ডাঙৰ মানে এটা প্লানিং কৰি আছোঁ ইয়াত মানে কি হ'ব আমাৰ জাৰ্চি গৰু ফাৰ্ম হ'ব আৰু ফাৰ্মখনটো মই অকলে কৰিব নোৱাৰোঁ গতিকে এই ভাইটিটোক লৈছোঁ ইয়ে মই থাকিম আৰু মই ক'ত থাকিম কি কৰিম আপোনালোকক দেখাইছোঁৱেই নহয় অকলেই বনাই চব মানে চুৱে নিব ল'লে আজিকালি লাইটটো খুলি লৈ গুচি গৈছে সেইকাৰণে ইয়ে মই এইডোখৰতে মানে ভেটিটো বনাম এয়া জোখ মাছ চলিছে এইটো ফুটা হ'ব তাৰপিছতে এইফালে কলৈকে পৰিলে এইফালে ইয়ালৈকে পৰিছে ন এইফালে ইয়ালৈকে পৰিছে এই চোৱা ওখ তাৰমানে অকণমান এইডোখৰতে মানে হেৰিটো হ'ব গোহালিটো হ'ব তাৰপিছত আৰু এখন ফিল্ড আছে আমি যিটি কিবা কিবি কৰিম আৰু মানে যেতিয়া জাৰ্চিখিনি আনিম মই আপোনালোকক দেখুৱাম জাৰ্চিখিনি মানে বহুত ভাল লাগিব পিছৰ চোৱা কি হয় নাজানো আৰু এতিয়াই কৈ থ'লোঁ যদি কাৰোবাক গাখীৰ দৰকাৰ হয় ইয়াত ফোন নাম্বাৰ দিয়া থাকিব আপোনালোকে কেৱল ক'লেই হ'ল যে গাখীৰ লাগে বন্ধুসকল ইয়াত মানে ইমানেই কাম আছে মই আপোনালোকক মানে কৈছোঁ আৰু এই যে দেখিছে এই ৰঙা দেখিছে নহয় মানে আইৰণ আছে আইৰণ থকাৰ কাৰণে তলৰ যিটো ভেল্ভ পিন থাকে ভেল্ভটো একদম সোনকালে বেয়া হৈ যায় এইটো মই ভাল কৰি মানে অৱস্থা নাইকিয়া হৈ গৈছে সেইকাৰণে এইভাগে থৈ দিছোঁ এতিয়া ইয়াত থকা মানুহবিলাকে মানে মই কি কৰিব লাগিব গম পাইছেনে এনেকৈ মানে ইয়াত থকা বালিবোৰ ৰঙা দেখিছেনে ৰঙা কিন্তু আমাৰ ইয়াত ৰঙা বালি নাই এই আইৰণ থকাৰ কাৰণে ৰঙা হৈ গৈছে তাৰপৰা পানীটো কিন্তু ভালেই ফিল্টাৰ পানীটো কিন্তু বগা ওলাইছে দেখিছেনে এয়া ধুনীয়া ফিল্টাৰ পানী কৰি আমি তেনেকৈয়ে খাব লাগিব আৰু চাওক মই যিটো কৰিবলৈ লৈছোঁ এইটো আমি এতিয়া কৰিব লাগিব হয় নহয় আমি মানে এইটোত কৰিম এইটোত পানী ঢালি এইটো মোৰ কাৰণে হ'ব মানে সেইটো বেলেগৰ কাৰণেহে এইটো মোৰ কাৰণে হ'ব তাৰপিছতে মাটি কাইলৈ খচি গোবৰ দি খচি একদম মোৰ ৰুম ধুনীয়াকৈ লিপি ল'ম মাইক মানুহকো লৈ আহিম আকৌ বেৰ লিপিবলৈ আমি দুইটা লিপিম মাইক মানুহকো লৈ আহিম বেৰ লিপি তাৰপিছত নানাকৈ থাকিম আপোনালোকক দেখাই আছোঁ আৰু বন্ধুসকল ভিডিঅ'টো আপোনালোকে ভাল পালে বেয়া পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ চব কৰি দিব